নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি গৈ আছোঁ আজি ৰাজধানী থিয়েটাৰৰ যিহেতু আখৰা গৃহ মুকলি কৰিব আজি 6 তাৰিখ, সেই গতিকে তাতে দাদা এজনে নিমন্ত্ৰণ দিছিলে, তাকে যাই আছোঁ ৰাজধানী থিয়েটাৰলৈ বুলি। এয়া মান্তাকাটাত দেখিছানে, ইমান ধুনীয়া ৰাস্তাটো। মান্তাকাটা নহয়, এইখিনি মদন কামদেৱৰ পৰাই অলপ আগত আৰু এইখিনি ইয়াত ধুনীয়া লাগে মানে জেগাখিনি। এয়া খেতি কৰি আছে মানুহবিলাকে, ৰোৱা ৰুই আছে, বহুত ভাল লাগে। এয়া ৰাজধানী থিয়েটাৰৰ আখৰা গৃহ আহি পালোঁ। এয়া ভিতৰত সোমাই গৈ আছোঁ আৰু এয়া দেখিছানে, এইবাৰ কোন কোন থাকিব আপোনালোকেতো জানে। প্ৰাঞ্জনা বা থাকিব, নন্দিনী বা থাকিব, তাৰপিছত ৰাগনিত্যম দা থাকিব, পাপৰি গগৈ অৰ্থাৎ মণি বৌ থাকিব, এনেকৈ বহুত কেইজন থাকিব, ভাল ভাল অভিনেতা অভিনেত্ৰী। এয়া আহি পাওঁতে অলপ দেৰি হ'ল, আমি গোটেইখিনি ফাৰ্ষ্টৰ হেৰিখিনি নাপালোঁ বাৰু। এয়া সোমাই আহিলোঁ, সোমাই আহি এয়া দেখিছেনে গণেশৰ মূৰ্তিটো কিমান ধুনীয়াকৈ থৈ দিছে, মানে পূজা হৈ গ'ল অলৰেডি, আহি পাওঁতে দেৰি হ'ল। এয়া আহি পাই চালোঁ যে মঞ্চত ৰাগদাই কিবা ভাষণ দি আছে, নাটকৰ বিষয়ে কৈ আছে। ৰাগদা আছে মঞ্চত, আকৌ মণিবৌ আছে আৰু দাদাহঁত আছে। থিয়েটাৰখন যিহেতু এইবাৰ দ্বিতীয় বৰ্ষ, মই প্ৰথম বৰ্ষতো আহিছিলোঁ, মল্লিকা ৰোৱা বাইদেউৰ পৰিচালনা মানে প্ৰযোজিকা, সেইকাৰণে ভাল লাগে থিয়েটাৰখনত আহি। প্ৰথম বৰ্ষতো আহিছোঁ, যিখিনি মানে হেৰি পায় সেইখিনি দেখিছানে, ৰাগদা তাৰে পিছত তেনেকৈ আছে। এয়া দ্বিতীয় বৰ্ষ সফল হোৱাৰ কামনা কৰিলোঁ। প্ৰথম বৰ্ষ যেনেকৈ সফল হৈছে, প্ৰথম বৰ্ষত বহুত ভাল পাইছে ৰাইজে, আদৰি লৈছে নাটককেইখন, গোটেইকেইখন নাটকে। এইবেলিও আদৰি ল'ব বুলি আশা কৰিছোঁ। এইবাৰ ভৈৰৱ দাও আহিল। ভৈৰৱ দা যিহেতু ওচৰৰে হয়, ভৈৰৱ দা যোৱাবাৰো আছিলে ইয়াতে ৰাজধানীত, এইবাৰো থাকিব, গতিকে ভাল, বহুত ভাল। এয়া দেখিছানে আপোনালোকে। তাৰে পিছত নাটক কেইখনতো জানেই আপোনালোকে, নাটক কেইখন এইবাৰ হিমাংশু দাও এখন দিছে, এটম বম বুলি। তাৰে পিছত আকৌ বিসৰ্জন আছে। এনেকৈ গোটেইকেইখন নাটকে ভাল, আপোনালোকে চাব। অলৰেডি বুক হৈছে বহুতখিনি জেগাতে। এয়া গোটেইবিলাক মানুহ মানে খানা খোৱাত ব্যস্ত, এনেকৈ ৰৈ আছে চবে, খানা খোৱাত ব্যস্ত। এয়া হিমাংশু দা দেখিছেনে, হিমাংশু দাক লগ পোৱাৰ এটা হেঁপাহ আছিল, মানে কথা পাতি থাকোঁ যদিও হোৱাটছআপত বা ফেচবুকত, কিন্তু লগ পোৱাৰ সুবিধাখন হোৱা নাছিল। এয়া আজি লগ পালোঁ, সঁচাই বহুত ভাল লাগিল। হিমাংশু দা মানুহজন সঁচাই বহুত ভাল, যেনেকুৱা মানে দেখি থাকোঁ সেনেকুৱাই হয়। এয়া তাৰপিছত ৰাগদাক লগ পালোঁ, ৰাগদাক আমি সৰুতেই চিনেমাত চাইছিলোঁ, এতিয়া আকৌ লগ পালোঁ। এয়া মণিবৌৰতো ক'বই নালাগে, বেহৰবাৰী চায়ে থাকোঁ বাৰু। এয়া গোটেইকেইজন মঞ্চত দেখিছেনে ভাষণ দি থকা অৱস্থাটো, সেয়াই আৰু। হিমাংশু দাক লগ পাই সঁচাই বহুত ভাল লাগিছে দেই। হিমাংশু দা মানুহজন সঁচাই বহুত ভাল, মানে কি ক'ম আৰু। দেখিছেনে, ডাবলকৈ দিছোঁ ফটো, মণিবৌ, ৰাগদা, এয়াই আৰু। সকলোকে লগ পাই থাকিম বাৰু, ওচৰতে যিহেতু আমি যায়ে থাকিম।